কবি নীলমণি ফুকনৰ কবিতা গৌৰীনাথ আহিব আবৃত্তি দীপজ্যোতি দাস। দুয়োখন দুৱাৰ মেলি থবি গৌৰীনাথ আহিব, দুয়োটা বাটিত সজাই থবি দুবাটি মঙহ হালধি সানি, দুয়োটা চকুত জ্বলাই থবি হাত পুৰুষীয়া চকু পানী। তোৰ তেজলৈ তাক তাৰ হাত সুমুৱাই দিবলৈ কবি, তেজ তাৰ তিতা নে লুনিয়া তয়ে তাক চাকি চাবলৈ কবি। পেটত তোৰ উচুপে কোনে কোনে কান্দে শুনিবি, পদূলিলৈ ওলাই চিঞৰটো মাৰিবি। মাটি ফাটিব পানী শিলৈ ফুটা দি শিল ফুটিব, দলিয়াই দিবি তোৰ হাতৰ হাতী দাঁতৰ হাত, আৰু কছাইৰ আঙুলিত শুকোৱা তেজৰ দৰে শুকাব ৰাতিৰ নিশ্বাস। আই তই ঢলা পথাৰত উলংগ হৈ নাচিবি, নাচিবি পৃথিৱীৰ নৃত্য। গাজি গোবৰি বৰষুণ আহিব, উত্তৰৰ পৰা দক্ষিণৰ পৰা পূবৰ পৰা পশ্চিমৰ পৰা, আৰু খেতিয়কবোৰ বাটলৈ ওলাই আহিব। দুয়োখন দুৱাৰ মেলি থবি গৌৰীনাথ আহিব, স্বৰ্গদেউ গৌৰীনাথ। ধন্যবাদ।